এনেই হাত উঠোৱাচোন, কাৰ এইম আছে? কিবা নে কিবা এটা এইম? কাৰোৰে এইম নাই নেকি? তেতিয়াহ'লে যিমান লাজ কৰিলে নহ'ব নহয়, এনেকে লাজ কৰিলে কেনেকে হ'ব? ঠিক আছে, মই কৈ যাম, তোমালোকে জাষ্ট হাত উঠালেই হ'ল, ঠিক আছে? উঠাবা নাই তেতিয়া হাত? তোমালোকৰ লাজ লাগিলে ময়ো উঠাই দিম, ঠিক আছে? আচ্ছা, তোমালোকৰ মাজেৰে কিমানৰ শিক্ষক হ'বলৈ মন ডাঙৰ হ'ল? কিমানৰ শিক্ষক হ'বলৈ মন ডাঙৰ হ'ল? আচ্ছা, ঠিক আছে, শিক্ষক আৰু মন নাই বাৰু, আছে যদিও লাজ কৰিছা গম পাইছোঁ। কিমানৰ IAS অফিচাৰ বা ACS অফিচাৰ বা পুলিচ অফিচাৰ হ'বলৈ মন? কিমানৰ? তোমাৰ এজনী উঠাইছে, আৰু বাকী? আৰু বাকীবোৰৰ কি হ'বলৈ মন? কিবা খেলুৱৈ নে ডক্টৰ, ইঞ্জিনিয়াৰ? মানে চবৰে কিবা এটা এইম আছে ন? আছে নাই? ঠিক আছে, এতিয়া নোপোৱা মানে চিক্ৰেট ৰাখিছা। ঠিক আছে, আচ্ছা এটা কথা ভাল চোৱা, তোমালোকৰ এইম আছে হা, এই এইমটো ঠিক নাই, চেঞ্জ হ'বও পাৰে কেতিয়াবা। ফৰ এক্সাম্পল মোৰ সৰুকালত মই জন্ম হোৱাৰ পিছত প্ৰথম এইম আছিলে পুলিচ, তাৰপিছত CID চিৰিয়েলখন চাই CID হ'ল, তাৰপিছত এয়াৰ হোষ্টেছৰ চিৰিয়েল চাই এয়াৰ হোষ্টেছো হৈছিলে, কিন্তু এইম আছিলে। যেতিয়া ডাঙৰ হ'লো ৰিয়েলাইজ কৰিলো কথাবোৰ, তেতিয়া কিবা এটা চিৰিয়াছ এইম হ'ল, যিটো মই আজি হ'বলৈ ছাকচেছফুল হ'লো, সেইটো বেলেগ কথা। কিন্তু এইম সদায় ৰাখিবা, যিয়ে নহয় এইম ৰাখিবই লাগিব তোমালোকে, বুজিলা? এইম নহ'লে কি হয়, এই ৰাতি হাইৱেত হেডলাইট নোহোৱা গাড়ী এখনে য'ত ত'ত তেনেকৈ গৈ খুন্দিয়াৰ সম্ভাৱনা থাকে। এইম নোহোৱা আমাৰ লাইফত এইম নাই, তেতিয়া আমাৰ সেনেকুৱা হ'ব। ডাঙৰ হোৱা কোনফালে গৈছোঁ, কি কৰিছোঁ, একো ঠিকনা নাথাকে। সেইকাৰণে এই প্লিজ তোমালোকক মই অনুৰোধ কৰিছোঁ, এই এটা ৰাখি ৰাখোগে নিজৰ ইচ্ছা অনুযায়ী। কোনোবাই যদি ডান্স কৰি ভাল পোৱা, ভাল ডান্সাৰ হ'ব পোৱা, ডান্সাৰ হ'ম, জাষ্ট এটা এইম ৰাখিবা, ঠিক আছে? এতিয়া এইম ৰাখিলা, বাছ এতিয়া কৈ দিলা মোৰ এইম এইটো, কিন্তু অকল এইটো হ'লে নহ'ব। এইমৰ কাৰণে তোমালোকে কাম কৰিব লাগিব, আৰু ছাকচেছৰ কাৰণে ইম্পৰ্টেণ্ট চবতকে কি বস্তু? হাৰ্ড ৱৰ্ক। হাৰ্ড ৱৰ্ক মানে কি? কঠোৰ পৰিশ্ৰম, বহুত পৰিশ্ৰম। যিয়ে এইম নহওক কিয়, সেইটো পাবলৈ তোমালোকে ছাকচেছফুল হ'বলৈ তোমালোকে পৰিশ্ৰম কৰিবই লাগিব। শ্বৰ্টকাট নাই, লাইফত ছাকচেছফুল হ'বলৈ কোনো ধৰণৰ শ্বৰ্টকাট কেতিয়াও নাই। যদি কেতিয়াবা ক'ৰবাত শ্বৰ্টকাট ওলাইছে, সেইবোৰ মানুহে জেইলত আছে, বুজিলা? সেইকাৰণে একো শ্বৰ্টকাট নাই। প্লিজ চবকে কৈছোঁ, হাৰ্ড ৱৰ্ক কৰিবা, এলেহুৱা নহ'বা। এদিন দুদিন খোৱাৰ পৰা উঠিব মন নাযায় সোনকালে, সেইটো বেলেগ কথা, কিন্তু ডেইলি কামবোৰ পিছ পেলাই নথকা হা। আৰু এতিয়া মই সুযোগ পাই মই ইয়াত যিসকল অভিভাৱক আছে, মই তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকে প্লিজ আপোনালোকৰ ল'ৰা ছোৱালীক এটা এনভাইৰনমেণ্ট দিয়ক, এটা পৰিৱেশ দিয়ক, ভাল পৰিৱেশ। মই বহুত গাৰ্জেনক দেখিছোঁ, ল'ৰা ছোৱালীবোৰ যেতিয়া ক্লাছ 10 পায়, তেতিয়া তেওঁলোকে পঢ়া, কিন্তু ক্লাছ 1 হওক, 2 হওক, 3 হওক, ইমান বেছি গুৰুত্ব নিদিয়ে। তেনেকুৱা চবেই নহয়, কিন্তু কিছুমান। মই এতিয়া কৈছোঁ যে আপোনালোকে নাৰ্চাৰীৰ পৰাই পৰিৱেশ এটা দিয়ক, যে ৰাতিপুৱা গধূলি পঢ়িব বহা, খেলা ধূলাও থাকিব, বাট পঢ়াটো নহ'লে আজিকালি লাইফত একো নাই। মিনিমাম গ্ৰেজুৱেশ্যনটো লাগে, নহ'লে তাতে যদি গ্ৰেজুৱেটেই নহয়, লগত মানুহে ঠগি দিব। ডাঙৰ ল'ৰাবোৰক কৈছোঁ, লগত যদি পঢ়া শুনা কৰিব মন নাই, কিন্তু বহুত দামী এখন ধৰা ৰয়েল এনফিল্ড ল'বলৈ মন, সেইখন যেতিয়া ল'ব যাবা, কাগজ পত্ৰ দৰকাৰ হ'ব, তাৰ কাৰণে শিক্ষা এটা মিনিমাম লাগিবতো। সেইকাৰণে অন্ততঃ ফিউচাৰ বাইকখন ল'বলৈকে হওক, কিন্তু পঢ়িব লাগিবই, বুজিলা? এতিয়া তোমালোকে আমনি পাইছা নেকি? সঁচা? ঠিক আছে, মই যি কম ভাবিছিলোঁ এলিমা অলৰেডি অলপ চলপ ক'লেই। তথাপি মই মোৰ নিজৰ যদি তাকে শুনিব বিচাৰে নাই, মোৰ অকণমান কথা অলপ চলপ। মই বেছি দিন হোৱা নাই, তোমালোকৰ নিচিনাই ময়ো ছাত্ৰীয়ে আছিলোঁ। মই 2016 MA কমপ্লিট কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাৰপাছত মই 100% নিবনুৱা হৈ গ'লোঁ। তেতিয়া গম পালোঁ নিবনুৱা শুনি থাকোঁ, ক'লে কেনেকুৱা লাগে, বিৰাট ভয় লাগে, সঁচাই কৈছোঁ, বিশ্বাস কৰা। যেতিয়া নিবনুৱা হ'লোঁ, তেতিয়া কি কৰোঁ কি নকৰোঁ, মানে একচুৱেলি মোৰ নেটো আছে, ফ্লেটো আছে,
কিন্তু এতিয়া কথাটো হ'ল ইমান বেছি কোৱালিফাইড মানুহ অকল নেক্সট ষ্টেপ থাকিলে কলেজত ক'তো নাপায় চাকৰি তাৰ কাৰণে PhD লাগিব চেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰিব লাগিব এইবোৰ কিবা কিবি বহুত দীঘলীয়া হৈ যায় মোক এনেকুৱা এটা চাকৰি লাগিছিলে এতিয়া মই ভাবোঁ চাকৰিটো অকল আমাৰ এটা মানে ইনকাম চ'ৰ্চ নহয় হা এইটো আমাৰ এটা আইডেণ্টিটি আমাৰ এটা পাৰ্চনেলিটিৰ পাৰ্ট হয় চাকৰি সেইকাৰণে মই এনেকুৱা এটা চাকৰি বিচাৰিছিলোঁ য'ত মানে মোৰ পাৰ্চনেলিটিটো ৰিফ্লেক্ট হওক আৰু এটা কথা সৰুতে মানে এতিয়ালৈকে আৰু মই ক'ৰবাত যদি কেতিয়াবা ক'ৰবাত যাওঁ এই কিছুমান সৰু সৰু কথা মোক বহুত অশান্তি কৰে এতিয়া ৰাস্তাত ক'ৰবাত যদি মই বিশ্বনাথ চাৰিআলিত থাকোঁ বৰ্তমান তাত যদি ক'ৰবাত যাওঁ মেইন টাউনৰ ৰাস্তাৰ কাষতে বহুত বেছি লেতেৰা পেলাই থোৱা থাকে য'ত মিউনিচিপালিটি এটা ডাষ্টবিন হ'ব লাগিছিলে তাত সেইটো বস্তু নাই ক'ৰবাত ট্ৰেফিক পুলিচ থাকিব লাগে ইমান বেছি জাম হয় তাত ট্ৰেফিক পুলিচ নাই এই এনেকুৱা ধৰণৰ বহুত কিছুমান কথা মানে অশান্তি হয় তেতিয়া মই মা দেউতাৰ ওচৰত থাকিলে মই মা দেউতাক কওঁ যে মই যদি আজি এইটো ঠিক কৰিব পৰা অৱস্থাত থাকিলোঁ হয় মই কিবা এটা কৰিলোঁ হয় এয়া মানে আমাৰ থাকে ন কিছুমান বস্তু আমি বেয়া পাওঁ আমি শুধৰাব খোজোঁ সেইটো কৰিব পৰাকৈ ডাইৰেক্টলি আমি কিহত আহিব লাগিব চিষ্টেমত চিষ্টেমত কেনেকৈ আহিম হয়তো মই পলিটিক্স খেলিব লাগিব পলিটিচিয়ান হ'ব লাগিব নহ'লে APSC UPSC পৰীক্ষা দি প্ৰশাসনিক বিষয়া হৈ যাম এতিয়া পলিটিক্সটো মোৰ বস্তু নহয় সেইটো পলিটিক্স কৰিবলৈ মানুহ বহুত বেছি এক্সট্ৰভাৰ্ট মানে পলিটিক্সৰ কাৰণে পলিটিচিয়ান বৰ্ণ যেনেকৈ আমি কওঁ পয়েটছ বৰ্ণ কবিসকল জন্ম হয় তেনেকৈ পলিটিচিয়ানবোৰ বৰ্ণ হয় আৰু মই জন্মগত পলিটিচিয়ান একেবাৰে নহয় মই ভাবিলোঁ তাতকৈ মোৰ এডুকেশ্যন কোৱালিফিকেশ্যনো আছে আৰু মোৰ এইটো ইণ্টাৰেষ্টো আছে সেইকাৰণে মই চিভিল ছাৰ্ভিচলৈ যাওঁ তাৰপিছত যেতিয়া APSCৰ ফৰ্ম ফিল আপ হৈ আছিলে মই ফৰ্ম ফিল আপ কৰিলোঁ মা দেউতাই কৈছিলে কচিং ল'বা যদি যোৱা আৰু গুৱাহাটীত 5 বছৰ গুৱাহাটীত থাকি আহিলোঁ বিশ্বাস কৰক হোষ্টেলৰ খোৱা বোৱা ইমান বেয়া মই ইমান ক্ষীণাই গ'লোঁ গৈ গাঁৱলৈ আহিব নোৱাৰোঁ মোৰ ৰিলেটিভবোৰে কয় তই দেখোন ইমান ক্ষীণাই গ'লি ফু মাৰিলে উৰি যাব সেইকাৰণে মা দেউতাক ক'লোঁ নাই মই হোষ্টেলত নাথাকোঁ মই ঘৰত থাকিয়ে পঢ়িম মা দেউতাক মানিলে মই জানিছিলোঁ এইটো মই বহুত ৰিস্ক লৈছোঁ MPhil কৰা নাই PhD কৰা নাই এতিয়া এইটো যেতিয়া লৈছোঁ আৰু এইটো আমাৰ বাৰত 205টা পোষ্ট আছিলে কিন্তু এপ্লিকেণ্ট আছিলে অলমষ্ট 55 to 60,000 মই জানো এইটো বহুত বেছি কম্পিটিটিভ হ'ব সেইকাৰণে মই যিমান পাৰোঁ মই মোৰ 100% দিলোঁ ঘৰত আছিলোঁ কাৰণে মা দেউতাই এটা ফেণ্টাষ্টিক পৰিৱেশ দিলে দুজনে বহুত ছাপোৰ্ট কৰিলে তেনেকৈ পঢ়িলোঁ প্ৰিলিমছ পাছ হ'ল মেইনছ পাছ হ'ল তাৰপিছত তেনেকৈ ইণ্টাৰভিউ পাছ হ'ল এতিয়া মই এটা বস্তু এতিয়া মন কৰিলোঁ মানে মানুহৰ যে নিজৰ ওপৰত বিশ্বাস আত্মবিশ্বাসটো বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া মই যদি ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তেতিয়া বহুত ভাল বেকগ্ৰাউণ্ডৰ মানুহ আহিছিলে IIT পাছ আউট ইঞ্জিনিয়াৰ আহিছে কোনোবা ৰেষ্টুৰেণ্ট আছিলে প্ৰফেচাৰ আহিছে তেতিয়া মই গম পালোঁ যে কম্পিটিশ্যনটো কিমান বেছি টাফ হয় কিন্তু মোৰ লগত এটা ডাঙৰ লেভেল আছিলে ছেল্ফ কনফিডেঞ্চ মানে ওপৰত মোৰ যথেষ্ট বিশ্বাস আছিলে যে মই পাৰিম এটলিষ্ট মোৰ নামটো আহি যাব মই পাৰিম সেই অনুযায়ী কষ্ট কৰিলোঁ ভগৱানৰ আশীৰ্বাদ মা দেউতাৰ আশীৰ্বাদ সকলোৰে আশীৰ্বাদ আৰু মোৰ নিজৰ কষ্ট এইবোৰ সকলোৱে বহুত বেছি কণ্ট্ৰিবিউট কৰিলে মোৰ আজি এই ৰেংকটোৰ কাৰণে সেইকাৰণে মই লাষ্টত মই তোমালোক ছাত্ৰ ছাত্ৰীসকলক এইটোৱে কৈছোঁ ফাৰ্ষ্ট লাইফত এটা গ'ল ৰাখিবা বিনা গ'ল মানে উইদাউট হেডলাইট তেনেকুৱা গাড়ী বেয়া এতিয়া যদি গ'ল নাই কাৰোবাৰ ভয় নাখাবা এক্সপ্ল'ৰ কৰা ডাঙৰ হৈ ঠিক হ'বও পাৰে কিন্তু কিবা এটা যে হ'ম আৰু তাৰপিছত ডাঙৰ কিবা এটা সপোন চাবলৈ ভয় নকৰিবা তোমাকে যদি ভাল ট্ৰেইনিং পোৱা এক্সপ'জাৰ পোৱা মই তোমালোকৰ মাজৰ পৰা চাগে 10জনমান IAS অফিচাৰো ওলাই যাব পাৰে এইটো একো অসম্ভৱ নহয় সেইকাৰণে গ'ল ৰাখিবা আৰু হাৰ্ড ৱৰ্ক কৰিবা কঠোৰ পৰিশ্ৰম একেবাৰে এলেখ নকৰিবা নিজৰ ওপৰত বিশ্বাস ৰাখিবা লাইফত যদি ডাঙৰ পৰীক্ষা দিবা তেতিয়া বহুত ধৰণৰ নিগেটিভ কথাও শুনিবা ফৰ এক্সাম্পল মই যেতিয়া নেটত বহিছিলোঁ নেট এক্সাম স্লেট এক্সাম এতিয়া APSC দিব বহিছোঁ তেতিয়া মোক যোনবোৰ মানুহে কিছুমানে বেষ্ট অফ লাক দিব আহে তেওঁলোকে মোক এইটো কথাও কৈ থৈ যায় যে পঢ়ি চোৱা এবাৰটো ক্লিয়াৰ নহয় এনেকৈ কয় কিন্তু এইবোৰ কথা শুনিবা চেলেঞ্জ হিচাপে ল'বা ঠিক আছে এবাৰ ক্লিয়াৰ নহয়তো দেখা যাওক বুজিলা নিজৰ ওপৰত বিশ্বাস ৰাখিবা সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু পঢ়া শুনাত গুৰুত্ব দিবা পঢ়া শুনা নহ'লে একো নাই মিনিমাম কৈছোঁ নহয় ল'ৰাবোৰক বাইক এখন কিনিবলৈও কিন্তু কাগজ পত্ৰৰ কাৰণে পঢ়া শুনা দৰকাৰ হ'ব নহ'লে ঠগি দিব
ইয়াৰ পঢ়া শুনা বহুত বেছি ইম্পৰ্টেণ্ট